এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। হুনমনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ। আৰু সেইকেইদিনা ভিডিঅ' দিব পৰা নাছিলোঁ আৰু ইমান ঘৰৰ সমস্যা নহয়। আৰু এতিয়া গৈ আছোঁ মই স্কুললৈ, বেটি স্কুললৈ। আৰু আজি চাউল দিব আৰু মটৰ দিব, সেইটো কাৰণে স্কুললৈ গৈ আছোঁ। বেটিক স্কুলত থৈ আহিলোঁ। এতিয়া ঘৰৰ পৰা আকৌ মোনা আনিবলৈ আহিলোঁ। ইয়াত দেখিছিলে মোনা চাউল আৰু মটৰ দিব। আৰু এতিয়া গৈ আছোঁ। তো আজি ভাবিলোঁ আপোনালোকক কি বাৰু দেখুৱাই যাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। সেইদিনা ভিডিঅ' দিব পৰা নাই, এসপ্তাহমান হৈ গ'ল। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, আজি চাই থাকক। আৰু এইফালে মই স্কুল আহি পালোঁ। আৰু এইফালে দেখিছেনে বাইদেউ চাউল দি আছে। কণ কণ কিশোৰীসকলক মাতৃসকলে লৈ আহিছে। আৰু ঠিক ময়ো তেনেকৈ লৈ গৈছোঁ বেটিকো। আৰু দেখিছেনে চাউল দিছে 12 কাপ দিছে। আৰু দিছে মটৰ দিছে 2 কাপ দিছে। এয়া দেখিছেনে। আৰু এইফালে বেটিয়ে দেখিছেনে উৎপাত কৰি আছে আমাৰ বেটিয়ে। আৰু এনেকৈ মাতৃসকলে চাউল দিছে। আৰু এইফালে মটৰ দিছে 2 কাপ। আৰু এইফালে মাতৃসকল কিশোৰীসকলক ফটো তুলিছে। এয়া দেখিছেনে। আজিকালি যিমানে ডাঙৰ হৈ গৈ আছে ইমানেই উৎপাত বাঢ়ি গৈ আছে। আৰু চাউল দিলে নি তোমাক? চাউল দিলেও আজি মটৰ চাউল দিলে বেটিক। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু এইফালে বেটি এইফালে হাই কৰি দিয়া। হাই ওলাইছোঁ। বাৰু আপোনালোকে ভিডিঅ'টো চাব, চাই থাকক। আহি ধুনীয়াকৈ ঘৰত ভাত পানী খাই মেলি এতিয়া ধুনীয়াকৈ ওলাই গৈছোঁ। মই কেইটামান বস্তু ল'বলৈ আছে বজাৰ কৰিবলৈ। আৰু এতিয়া মই গৈ আছোঁ। বেটিক নাই নিয়া, বেটিক ঘৰত থৈ গৈছোঁ আমনি পাব বুলি দেউতাকৰ লগত থৈ গৈছোঁ। আৰু এতিয়া গৈ আছোঁ। কিবা কিবি বস্তু ল'বলগীয়া আছে আৰু লৈ লওঁ। আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। গৈ আছোঁ, পোৱাগৈ নাই, পামগৈ আৰু বেছি দূৰ নাই। এনেকৈ গৈ আছোঁ আৰু ধুনীয়াকৈ খোজকাঢ়ি অকলে দেখিছেনে ইমান ধুনীয়া ৰাস্তা আৰু কিমান ধুনীয়া ভিউটো চাওকচোন আপোনালোকে সেইফালে। আৰু মই এইফালে মথুৰাপুৰ টাউন পাই গ'লোঁ। এয়া দেখিছেনে। আৰু মই কিবা কিবি ল'বলৈ আছে, লৈ লওঁ। আৰু এইফালে দেখিছেনে দোকানখন। এই দোকানখনত মই বেছিভাগ আহি থকাই হয়। নতুনকৈ কাপোৰ এযোৰ লৈছিলোঁ, কাপোৰযোৰ ব্লাউজ চিলাবলৈ লাৰ্ণিং লৈ লওঁ। এয়া লৈছোঁ মই। আৰু এইফালে দেখিছেনে ফাৰ্নিচাৰ দোকানত সোমালোঁ। আৰু বক্স আলনা এডাল চাই যাম বুলি। আৰু বক্স আলনা এডাল চাই গৈছোঁ, পচন্দ হৈছে। আৰু কেতিয়াবা আহি পিনে নিব লাগিব। এয়া দেখিছেনে, তো পচন্দ হৈছে আৰু নিব লাগিব। ধুনীয়াকৈ দোকান কৰি মেলি এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। ভাবিছোঁ এতিয়া যাওঁতে বাইহঁতৰ দোকানত সোমাই পিনে যাম বুলি। আৰু বাই দোকান বেছি দূৰ নাই, ইয়াৰ পৰা সোমাই যামগৈ। আৰু মই এয়া বাই দোকানত পালোঁহি। আৰু এয়া দেখিছেনে চাহ খাবলৈ দিছে বুনিয়া। আৰু এইফালে খাই আছে বাইজনী দেখিছেনে। আৰু এয়া লালমোহন চাহ খাই আছোঁ দেই আমি, আপোনালোকে চাই থাকক। এয়া দেখিছেনে ধুনীয়াকৈ চাহকাপ খাই লওঁ। আৰু এয়া দেখিছেনে লালমোহন, একদম জিভা পানী পৰি গৈছে। আৰু ইফালে প্ৰসাদো দিছে, এয়া দেখিছেনে, খাই লওঁ। আৰু বায়ে দোকানৰ পৰা ওলাই মেলি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু ঘৰলৈ গৈ আছোঁ। এয়া দেখিছেনে গৈ আছোঁ। আৰু বৰষুণো পেলাইছে। আৰু টুপকৈ গৈছোঁ এনেকৈ মই। ঘৰ পালোঁহি। আৰু এয়া দেখিছেনে অৱস্থা মোৰ তিতি মেলি গোটেই বৰষুণত।
আৰু দেখিছেনে এয়া বেটিয়ে একদম ককায়েকক লগ পাই কেনেকুৱা নাচিছে আৰু এয়া দেখিছেনে আহি পাই দেখিছোঁ ককায়েকৰ লগত নাচি আছে ধুনীয়াকৈ আৰু আইতাক আছে এয়া দেখিছেনে নাচি আছে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বুলি বেটিয়ে নাচি আছে এনেকৈ আজি ভিডিঅ'টো ইমান দূৰতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈকে ইমান দূৰতে ভিডিঅ'টো সামৰিছোঁ তো আজিলৈকে বাই বাই